ভিলেজ ৰিজৰ্টত আহি পাইছোঁ ইয়াত। এতিয়া আমি গেটৰ পৰা আমি সোমাওঁ, ভিতৰলৈ কি আছে কি নাই আপোনালোকে গোটেইখিনি চব দেখাম। আৰু যিহেতু অসমৰ বিখ্যাত বুলি কিনে কয় চাহ বাগিচা, ভিতৰতো সোমাইছোঁ যিহেতু, এতিয়া ভিতৰত কি আছে বস্তু কি নাই আপোনালোকক গোটেইখিনি মই দেখাম। আৰু মোৰ লগ যিহেতু আজি আহিছে আৰু লগকটো মই দেখাই দি আছোঁ। এয়া আৰ্মি হয়, দেখা তেনেকুৱা নালাগে, এইটো মোৰ লগ হয়, চাইল্ডহুড ফ্ৰেণ্ড হয়। এতিয়া আমি তাত যাম, কি আছে কি নাই গোটেইখিনি দেখাম। ভাল লাগে। মই এবাৰ দুবাৰ হ'ল ছুটি দেখা। দুবাৰে আহিছা? দুবাৰে আহিছোঁ। পিছত মোক একবাৰ ফ্ৰী অফাৰ দিছিলে কিয় ফৌজি হোৱাৰ কাৰণে। আচ্ছা, সেইকাৰণে আৰ্মি হোৱাটো এইটোৱে মানে ভাল লাগে। এইটোৱে মানে যে দেশৰ সুৰক্ষা কৰি দেশৰ ৰক্ষা কৰি পৰা গাঁৱত আহিলে কিছুমান অফাৰ দিয়ে, ভাল লাগে। ভাল লাগে, এইটোৱে হয়। আৰু এইটো যিহেতু গাইজ সিহঁতে আছে কাৰণে আমাৰ ইণ্ডিয়াও আমি এতিয়া আমি যেনেকৈ এতিয়া আছোঁ, হেপিনেছ এটা মানে আজাদী আছোঁ, সিহঁতৰ কাৰণে আছোঁ। সিহঁতে আমাৰ দেশৰ ৰিয়েল হিৰ' হয়। এইবিলাক আপোনাৰ বলিউড চলিউডৰ এইবিলাক ৰিয়েল, এইবিলাক হ'ল আপোনাৰ মানে এইবিলাক হ'ল পৰ্দাৰ এইবিলাক। আৰু যোনটো ৰিয়েল হিৰ' হয় সিহঁতক, আৰু সিহঁতক এটা চেলুট গাইজ। সিহঁতে মানে এটা হকদাৰ হয় হিৰ'ৰ। সিহঁতে নাথাকিলে আমি ভালকৈ ঘৰত শান্তিকৈ থাকিব নোৱাৰোঁ। চ' সিহঁতৰ কাৰণে এটা গ্ৰেণ্ড চেলুট যুৱৰাজ। ভাল লাগিছে তোমালোকে থকাৰ কাৰণে, আৰু ইমান য়ঙত পাইছে চাকৰি। আমি একেলগে এটা বেটছতে আমি 4জন বহিছিলোঁ ন, তেতিয়া ঝুলন চন্দন আমি LP স্কুলত 3জন গাইজ, 4জনৰ ভিতৰত 3জনে চাকৰি পাইছে। মোৰ কিন্তু এতিয়ালৈকে হোৱা নাই। মই ট্ৰাই কৰিছিলোঁ গাইজ, পোৱা নাই। কি কৰিব কিসমতত নাই। সিহঁতে কিন্তু পাই গ'ল, একো নাই। লগৰ হিচাপে আমি গোটেইখিনি মানে সিহঁতে পাইছে, এইটোৱে হেপিনেছ। চাওঁ আৰ্মিত নহ'লে বেলেগ কিবাত পাব পাৰিম বুলি আশা আছে। চ' এতিয়া আমি আহি পালোঁ। এইটো কি গেট হয়? এইটো পাৰ্কৰ ফাৰ্ষ্ট মানে গেট, ছেকেণ্ড গেট নে? এইটো আপোনাৰ ছেকেণ্ড গেট হয়, মানে ওচৰৰ পাৰ্কৰ ওচৰৰ গেট হয়। পাৰ্কৰ ওচৰৰ গেটটো। আচ্ছা, এইটো পাৰ্কৰ ওচৰৰ গেট হয়। এইটো ছেকেণ্ড গেট হয় ন দাদা? এইটো ছেকেণ্ড গেট হয়। এতিয়া আমি ইয়াত ভিতৰত, এইটো ইয়াত এণ্ট্ৰি ফিজ লোৱা হয় ন। এতিয়া ইয়াত ছেকেণ্ড গেট হয় গাইজ। ইয়াৰ পৰা আমি ইয়াত এতিয়া অভ্যৰ্থনা গৃহ তো এতিয়া আমি আহিলোঁ মানে ৰিচিপ্টটো লৈ কিনে, ৰিচিপ্ট কাউণ্টাৰৰ পৰা দিলে আমাক, কাউণ্টাৰৰ পৰা 299 মানে পেকেজটো দিছে। আৰু তাৰ ভিতৰত এতিয়া টি আৰু আপোনাৰ পিঠাটো দিব। এতিয়া আমাক 1 নম্বৰ মানে ৰুমত সোমাব দিছে। চ' আমি তাত যাওঁ, খাই লওঁ, খাই কিনে তাৰপিছত ধুনীয়াকৈ মানে ফুৰিম। গাইজ, যিহেতু এতিয়া আমি আহি পাইছোঁ, আমি বট মানে চলাই আছোঁ, পেডেল মাৰি আপোনালোকে চাব পাৰে। পেডেল মাৰি মই আৰু যুৱৰাজ পাইলট, হাত পাইলট হয়, মই চলাই আছোঁ। আৰু ইয়াত মানে চেফটি চব আছে, ধুনীয়া আছে। আপোনালোকেও আহিব পাৰে। মোকতো বহুত ভাল লাগি আছে, আৰু বহুত দেখুৱাব বাকী আছে, দেখাম আপোনালোকক। গাইজ, বহুত গৰম ইয়াত আজি, বহুত ৰ'দ দি আছে। আৰু যিহেতু কাপোৰো মই মানে ফুল মানে টি চাৰ্ট পিন্ধি আহিছোঁ, চাৰ্ট পিন্ধি আহিছোঁ, সেইকাৰণে বহুত গৰম লাগি আছে। ইয়াত অলপ ৰেষ্ট লৈছোঁ। আৰু এইফালে চাওক না, ভিউটো চাওক, আপোনালোকৰ ভিউটো দেখাই আছোঁ। গাইজ চাওক, কি চালিয়া আল্টিমেট লগা হৈ আছে, আপোনালোকে নিজে চাব পাৰে। অ' মাই গড। আৰু ৱেডাৰটো চাওক, বহুত গৰম, কিন্তু চাওক কি ধুনীয়া নীলা দেখা পাই আছোঁ। তো এইফালে আপোনাৰ গাৰ্ডেন হয়, আৰু এইফালে শিলৰ নিচিনা টাইপ কিবা দিয়া আছে। এইফালে গছ চছো আছে, আৰু এইফালে পুৰা মানে গছ মানে গেটবিলাক চব বাঁহৰ দিয়া আছে। আপোনাৰ ট্ৰেডিচনেল বাল্বৰ ভিতৰত এইবিলাকে দি আছে। এইফালে এইবিলাক বাইদেউ থাকিবৰ কাৰণে ন ৰুম,
এইবিলাক থাকিবৰ কাৰণে ৰুম এইটো ৰুম এইবিলাক আপোনালোকে আহি কিনে থাকিব পাৰে মাছো মাৰিব পাৰিব ইয়াত এয়া বৰশী আৰু এই দানা চানাটো নাই যিহেতু এনে মানে দিয়া আছে আৰু মাছটো ইয়াত পাবনে নাই নাজানো বাছ মাছো মানে মাৰিব পাৰে ইচ্ছা কৰিলে ইয়াত বহা ফেচিলিটি আছে আপোনাৰ মানে নতুন হয় ডেভেলপ কৰিব মানে ভাল এটা মানে চলি থাকিলে যিহেতু মানে এটা ভিতৰৰ অঞ্চলত কৰি আছে ডেভেলপ আৰু ভাল কৰি আছে আৰু আপোনালোকে আহিব মানে অলপ মানে আপোনালোকে অহা মানে ইহঁতৰ মানে এটা ছাপোৰ্ট পাব আৰু ভালকৈ বনাব পাৰিব এতিয়া আমি আহি পাইছোঁ ইয়াত টেবুল টেনিছ আৰু আজিলৈকে লাইফতো খেলা নাই তথাপিও একবাৰ আপোনালোকক মই দেখাব খুজিছোঁ কেনেকৈ খেলে মানে খেলাটো আপোনালোকে চবে টিভিত হ'লেও গম পায় চ' আমি একবাৰ খেলিম আৰু এই আমাৰ এই আৰ্মি ভাইটো মানে প্ৰেক্টিচ কৰি আছে মই কিন্তু প্ৰেক্টিচ কৰা নাই যেহেতু আমি খেলিলোঁ তাৰপিছত এইফালে কেৰম বৰ্ডো আছে খেলিব পৰা আৰু দাদা ইয়াত কি মানে আছে আপোনালোকে থাকিব পৰা কিবা কিবি আছে যেহেতু ৰিজৰ্টত আপুনি অলপ কৈ দিয়ক হয় আমাৰ ধৰক আপোনাৰ ডে পেকেজ যিটো আছে 299 পাৰ পাৰ্চন হয় তাত আপোনাৰ ধৰক ফিচিং বটিং এইবোৰ এক্টিভিটিজ থাকে আৰু আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হয় আপোনাৰ ভেজ থালিখন চাহ পিঠা এনেকৈ হয় আৰু ইভিনিং টি ন আৰু যদি নাইট ষ্টে কৰিব বিচাৰে তেনেহ'লে নাইট ষ্টে কৰিব পাৰে আপোনালোকৰ মানে ডকুমেণ্টছ লাগিব ভোটাৰ আই ডি বা আধাৰ কিবা আৰু লাগিব হয় লাগিব আৰু তাৰপিছত আপোনাৰ পাৰ ডে মানে থাকিব পাৰে পাৰ ডে মানে যিমান দিনে থাকিব পাৰে ন যিমান দিনে থাকিব তাক কৈছে আৰু এচি আৰু নন এচি আছে এচি ৰুম আছে ন যোনটো মানে যাক লাগে এচি ৰুমটো অলপ বেছিকৈ পৰিব পেকেজটো প্ৰাইচটো অলপ বেছি হ'ব এইটো পৰিব অলপ কম পাব আৰু আপোনাৰ মানে খোৱা বোৱা মানে টেনশ্যন নাই ইয়াতে মানে চব পাই যাব চব পাব খালি আপোনালোকে থাকিব খুজিলে ইয়াত থাকিব পাৰে চব সকলো ধৰণৰ মানে এইবিলাক ফেচিলিটি আছে আপোনালোকে আহিব পাৰে একবাৰ মানে চাব পাৰে নতুন জেগা নতুন ভিলেজ আৰু যিহেতু এটা গাঁৱৰ অঞ্চলত মানে খুলিছে আৰু এটা মানে আপোনালোকে অহা মানে ইয়াত মানে এটা ছাপোৰ্ট পোৱা এইকাৰণে আহিব আপোনালোকেও তাত ইয়াত আহি কিনে চাই ল'ব আপোনাৰ কনকা ৰিজৰ্ট কেনেকুৱা কি হয় অলপ এক্সপেৰিমেণ্টটো ল'ব পাৰে আৰু এতিয়া খানা খোৱা টাইম হৈ গৈছে খানা খাম খানাও মানে ইয়াতে আপোনাৰ পেকেজ চিষ্টেমতে থাকে খানাও আছে দিনৰ খাম আৰু ইভিনিঙৰ টি আছে এইবিলাকৰ ৰখি নকৰোঁ আৰু আধা ঘণ্টা 1 ঘণ্টা থাকি কিনে ইয়াৰ পৰা আমি গুচি যাম চ' এইখিনি আৰু বাকী যিখিনি কিবা কিবি আছে চবখিনি দেখাম আৰু এইটো মোক মানে ভাল লাগিছে এটা বস্তু এইটো হ'ল আপোনাৰ এই শিলৰ এইটো বনাইছে এইটো মানে ভোলে বাবাৰ এইবিলাক এইটো কৈলাশ পাহাৰৰ নিয়ে কৈলাশৰ এইটো এইবিলাকৰ দিয়া থাকে না গাইছ তেনেকৈ পায় চব এইটো শিলগুটিৰ হয় তাতে প্লাষ্টাৰ কৰি কিনে ডিজাইন কৰিছে আৰু আপোনালোকে এইবিলাক দেখা পাইছে এইবিলাক হ'ল আপোনালোকৰ থাকিবৰ কাৰণে আপোনালোকৰ থাকিব মন আছে যদি মানে ইয়াত থাকিব পৰাকৈ সুবিধা আছে আপোনালোকে 1 দিন থাকে 2 দিন থাকে কিবা নন এচি আছে এচি এইবিলাক গোটেইখিনি ফেচিলিটি আপোনাক কেনেকৈ কি এইবিলাক গোটেইখিনি আছে আপোনালোকে থাকিব মন আছে যদি থাকিব পাৰে সুবিধা আছে মানে দূৰৰ পৰা আহিলেও টেনশ্যন নাই মানে এই আজি আহিলোঁ আজি ঘূৰি যাব লাগিব এইবিলাক অসুবিধা থকা মানুহকেইটা থাকিব পাৰে ধুনীয়াকৈ ৰুম এটাকৈ ৰুম আছে আৰু আপোনালোকে হাজবেণ্ড ৱাইফ ৰিলেশ্যনশ্বিপ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড চব গোটেইখিনি আহিব পাৰে পাৰ্মিশ্যন চব আছে আপোনালোকৰ খালি ডকুমেণ্টছকেইটা লাগিব এইখিনিয়ে লাঞ্চ কৰা টাইমত এয়া চাওক চব্জি ভেন্দি আপোনাৰ 5টা আইটেম আছে তাৰপিছত এইফালে আছে শ্লাইড ভাত তাৰপিছত আচাৰ কিবা কিবি আছে ধুনীয়া গাইছ দেখা পাওঁতে মানে ছিষ্টেমবিলাকো ভাল লাগিছে লাঞ্চ কৰিও তাৰপিছত এইটো দাদা কেইটালৈকে থাকিব দাদা এতিয়া খোলা আপোনাৰ লাঞ্চৰ 4টা বজালৈকে থাকিব তাৰপিছত আমি এতিয়া ফাৰ্ষ্টতে বহিলোঁ আমি মানে বাহিৰত যাম এতিয়া মানে বেলেগ ঠাই লৈ যাম এইকাৰণে মানে খাই কিনে ইয়াৰ পৰা গুচি যাম চ' এতিয়া খাই আছোঁ খাই কিনে আপোনালোকক অলপ পিছত লগ পাম তলৰ ল'ৰা মানে 14 বছৰৰ তলৰ ল'ৰাকেইটাই এইটো হয় খেলাৰ কাৰণে তাৰপিছত আপোনাৰ এইফালে হ'ল আৰ্মি এইটোতো আপোনাৰ কি দিছে আৰ্মি মানে ট্ৰেইনিঙত দিয়া থাকে যে এনেকুৱা এইটো এইফালৰ পৰা উঠি কিনে নামিবলৈ কিবা এইফালে পিন চিন আছে কিবা কিবি আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ নিচিনা আপোনাৰ আগতে আমি খেলিছিলোঁ ইয়াৰ পৰা উঠি কিনে চিটকৈ মানে যোৱা তথাপি একবাৰ উঠো ভাল লাগে একবাৰ উঠি চাওঁ কিন্তু পেন চেন ছিঙি নগ'লে হ'ল নহ'লে মোৰ চেচ বৰবাদ
আৰু গাইছ ইয়াত আপোনাৰ পেচাব চেচাব কিবা লাগিলে কৰিব পৰা সুবিধাও আছে এইফালে দিয়া আছে পেচাবটো মোকতো লগা নাই দেখাই দিছোঁ আপোনালোকক আৰু এইফালে মহিলা শৌচালয় বুলি কিনে আছে আৰু এয়া ট্ৰেইনৰ আৱাজ ওচৰতে মানে ট্ৰেইনৰ লিক আছে চ' তাৰপিছত কি ক'ম গাইছ বহুত গৰম ৰ'দ লাগি মানে পূৰা এনেকুৱা গৰম দিছে না কি ক'ম আৰু তথাপিও আপোনালোকৰ মাজত এটা ব্লগ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছোঁ গাইছ এতিয়া আমি ৰিজৰ্টৰ পৰা ওলালোঁ আৰু এতিয়া যাওঁ তাৰপিছত বহুত টাইম 2-3 ঘণ্টামান ফুৰিলোঁ এতিয়ালৈ আজিলৈ এইখিনিয়ে গাইছ যদিতো ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব আৰু বেল আইকন প্ৰেছ কৰিব পাহৰি নাযাব আৰু আজিলৈ এইখিনিয়ে প্লিজ গাইছ ছাপোৰ্ট কৰিব এনেকৈ মৰম কৰিব বাই বাই আজিলৈ জয় হিন্দ জয় ভাৰত জয় আই অসম Do here is go back.